এইটোৱে যি ৰূপ লৈছে দেখাটো বাদেই লগো নোপোৱা হলো এটা কাম কৰো সুমুৰ লগত দোকানৰ পৰা আহিলোংগে আহোঁতে লগ পালে কম ফোন ৰিচিভ নকৰিম ও সুমু দোকানলৈ নাযাও নেকি পানী অকল খুৱাই লও ৰ এই পিছত চাবি ছাগলী টাগলী এতিয়া দেৰি হৈছে কৈছো ৰ ইমান দেৰি কৰে নহয় ছোৱালীজনী মানুহে ইমান দেৰি কৰিছো একেবাৰে তই ইমান সোনকালে আহিবি বুলি আকৌ টানৈ তহঁতৰ যে ৰাখ খুৰাই একেবাৰে দিওঁ বুলি হ'ব দে মই মাৰি দিছো বল বল এই হুবা তই পন্দাহঁতৰ ঘৰৰ পৰা আকৌ তিৰপালখন আনিবলগীয়া আছিলে নহয় আমাৰ খগেশ্বৰ যে সি আনি আকৌ বুজাত না মোক আগত বহুৱাই দিলে ই মানে এই মোজা বুজিছনে এই লৈ তাৰ যি মানে মচলা বাৰু যি নহওক দে চাওঁতে চাওঁতে বছৰটো পাৰ হ'ল আৰু দে এইবেলি কিন্তু আমাৰ গাঁৱৰ ৰাস ভাওনা বৰ ভালদৰে গ'ল কিন্তু দেই ভালদৰে গ'ল এই মোবাইলত বদনাম ওলাইছে মবিলত আমাৰ গাঁৱত যে কমলা এই যে চুকৰ কমলাই ভাওনাত বহুৱালে ওলাই যি কৰিলে কমলাক আকৌ কোনে ক'ত বহুৱালে এই কলাটো কৰবাৰ কিয় ভাওনা দিনাখন বহুৱালি ওলাবলৈ গৈ সি সেই ভাওনা দিনাখন নামঘৰত চাইকেল লৈ সোমাই যোৱা নাছিল আৰু ৰচোন এই ৰাসৰ দিনাখন এই গাঁৱৰ ডেকা ল'ৰাকেইটাই এই চুটি কাপোৰ পিন্ধি পিন্ধি চকুত চশমা পিন্ধি ছাইডত ভেণ্ডি বেগ লৈ ওলোৱা নাছিল আৰু কেইটামানে তোৰ সেই মোবাইলটো লৈ ওলাইছে সেইবোৰ মোবাইলত সমালোচনা হৈছে হেৰি বহিব দিয়ক চাহ বহাইছো এই চাহ খাই যাবলৈ হ'ব এই মোৰো দেৰি হৈছে এই বহা হে চাহ খাই যাবলৈ কৈছে চাহ বহা হ'ব চব মানুহে ইমান ৰস পাইছে সমালোচনা কেনেকে হ'ল হে এই সমালোচনা নকৰিব কেলে হে জোৰ জবজ কৰি হহুৱাবলৈ গৈ যদি তোমাৰ পুৰণি কাহিনী এটাৰ মাজত যদি চাইকেল লৈ ওলাই আৰু ৰ'বাচোন এই তাহানি দিনত তোমাৰ সেই ৰামায়ণ মহাভাৰতৰ দিনত জানো এই চাইকেল আৱিষ্কাৰ হৈছিল সমালোচনা নকৰিব নেকি আৰু সেই বৃন্দাবনত শ্ৰীকৃষ্ণই গোপীৰ লগত নৃত্য কৰোঁতে বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাস কেলি কৰোঁতে নৃত্য কৰোঁতে এই তেতিয়া জানো চকুত চশমা দাপৰ যুগত ভেণ্ডি বেগ হাতত মোবাইল লৈ জানো নৃত্য কৰিছে সমালোচনা নকৰিব ইফালে আকৌ ধৰ্মীয় পৰৱবিলাক মানুহে নিজৰ সুবিধা মতেহে পাতে তাৰিখ মতে নেপাতে নহয় মানে কিয় এইবাৰ আমাৰ গাঁৱৰ ৰাস ভাগেই দেখোন আঘোণৰ পৰা গৈ পুহ পালেহি তাকে কিয় বা ৰাসৰ তাৰিখৰ দিনা এই ৰাকেশ ঠিকাদাৰ বাহিৰত ফুৰিবলৈ যোৱা নাছিল তেওঁ নহ'লে ৰাসখন হয় ক'ৰ পৰা তেওঁৱেই দেখোন ৰাসখনৰ আধা ভাগ খৰচা বহন কৰে তোমাৰ সুবিধা চাই যদি সেই তিথি উৎসৱবোৰ পাতিবলৈ যাওঁ শংকৰদেৱৰ তিথি জন্মাষ্টমী সেইবোৰ তোমাৰ সেই ভাদ মাহৰ পৰা গৈ আহিন কাটি পাবগৈ এইবাৰ চৰকাৰো দিছেতো সেইকাৰণে তোমাৰ সময়মতে অনুষ্ঠানবোৰ আৰম্ভ নহয় চাবাচোন তোমাৰ চিঠিত লিখা থাকিব 10টা বজাত আৰম্ভ হ'ব 11-12টা বজাত বেটুদা পিছত খেলিবা আহা মাল দিয়াহি আজি কি ৰাসৰ খানা নেকি বা ধনিয়া ফ্ৰী নেকি দিছো আৰু শ্ৰেষ্ঠ গোপী বুলি আহো দিয়া যাও বাকী ভাল নাছিলা কিন্তু থেংক ইউ এই চাহ হ'ল যদি আনা হে এই ল'ৰা হাততে দি পঠাইছো মই ভাতৰ মাক আহিছো
খ झुकेगा नहीं साला ডাঙৰক সন্মান কৰিব নাজানো কি হ'ল ইয়াৰ? এই কিবা চিনেমা এখন চাই আহিল আহি এইবোৰ অৱস্থা আৰু এয়া দেখিছাই নহয় আৰু অলপ আগতে তুমি কৈছিলা ৰাস ভাওনাত সমালোচনা হৈছে বুলি হা? ধৰিবলৈ গ'লেতো তোমাৰ বহুতেই আছে ৰাস ভাওনাত আচলতে বজাব লাগে দেৱবাদ্য এইবাৰ তুমি আমাৰ ৰাসখনলৈকে নেদেখিলানে এই হৰেণৰ ভিতৰতে সেইখন মস্ত দীঘলকৈ সেইখন হাৰমনিয়াম নে কি সেইখন कैसियो साला সেইবোৰ হ'বা দেৱবাদ্য হা এই তোমাৰ ভাওনাত যে সেই চুলিত যে কাটা মাৰে যে মই নাখাওঁ কাটা বিস্কুট মই নাখাওঁ दांत बे साला এৰা এই কাটা বিস্কুটৰ কথা কোৱা নাই এই ভাওনাত যে ভাৱৰীয়াই তোমাৰ চুলিত যে কাটা মাৰে কাটা কাপোৰ যে তোমাৰ পিং মাৰে সেইবোৰ কথা যদি সমালোচনা কৰি উলিয়াই দিয়া হয় এই ৰাস ভাওনাখন থাকিবগৈনে বাৰু কোৱা 100% राइट তোলা হে এইবিলাক বদনাম তোমাৰ মোবাইলতহে ওলাইছে হা সমাজত ওলোৱা নাই নহয় কি কোৱা হে আমাৰ গাঁৱৰ সমাজতকে এখন সমাজ বহুত ওপৰত নীতি নিয়মো বেলেগ আৰু বহু বিশেষজ্ঞই বিশ্বৰ 24 ঘণ্টা নিৰীক্ষণ কৰি থাকে কোনে ক'ত কি কৰি আছে হেৰা এই নিয়ম কাৰাকাচি কৰি থাকিলে এই নতুন চাম দেখোন এইবোৰলৈ আগেই নেবাঢ়িব মুঠৰ ওপৰত তোমাৰ সেই পুৰণি কলা সংস্কৃতিবোৰৰ মান হানি নোহোৱাকৈ এই নীতি নিয়মৰ মাজেৰে চলাই গৈ থাকিব লাগে 110% राइट হেৰি শুনিছেনে আপোনাৰ ল'ৰা পুষ্পা ওলাবলৈ গৈ মোক খাৰু ফুলি চব শেষ কৰি থৈ আহিছে অম্বিকৰ দোকানত সোণৰ দাম কি চলিছে সুধি আহিব আপোনাৰ ল'ৰাই ক'ত কি কৰি ফুৰিছে একো নাজানো কালি গালে মুখে সেন্দুৰ ঘঁহি কানি কাপোৰ ৰং লগাই থৈছে সেন্দুৰ এন্দুৰ এই নহয় হে এই সেন্দুৰ আৰু এই মাৰৰ বিয়াত মই মাটি বন্ধকত দি আনি দিয়া গহনা সোপাকৈ হেৰুৱাই মোক ভিক্ষাৰী কৰিবলৈ ওলাইছে হা এই বৰ্তাক সেৱা এটা কৰ গহগতি ভাল হ'লেও হওক কৰ पुष्पाराज झुकेगा नहीं साला পুষ্পাৰ ভূতে পাইছে তোক হা ৰ'বাচোন ৰ'বা ইদিনা নামঘৰত নাট সামৰি এই ল'ৰা কেইটামানে কথা পাতি থাকোঁতে মই খুব খানাকে শুনিলোঁ কোনোবা পুষ্পাই বোলে আলু চুৰ কৰি এৰাতি জেলত থাকিল হা কোনোবা অৰ্জুনৰ ভাও লোৱা ল'ৰাটো আহে বোলে মোকলাই আনিছে হা পুষ্পা ফোৰ বনাই দিলে বৰ্তাই তই আকৌ তাইৰ পাল্লাত নপৰিবি দেই এই হেৰা এই পুষ্পা আমাৰ গাঁৱৰ কাৰ জীয়েক হে ছোৱালী নহয় হে ঐ পুষ্পা চিনেমা এখনৰ কথা কৈছো চিনেমা আৰু এইটো গতিত গোটেই বছৰটো চলিবলৈ হ'লে ভোকত মৰিবি বছৰৰ শেষ দিন নতুন বছৰ আহি আছে এই গহগতিবোৰ কিবা যদি ভাল হয় হওক বৰ্তাৰ সেৱা এটা কৰ যা লাগে এতিয়া फुलाना झुकेगा नहीं पुष्पा नाम सुन के फ्लावर समझे है क्या फायर हूँ मैं वाइल्ड फायर बूम মোবাইল উলিয়া কেমেৰা উলিয়া এই ককাইদেউ এই ভৰিকেইটা আগুৱাই দে ল এতিয়া কৰ गोबर को सुखी साला এই তোৰ এই পুষ্পাগিৰি ঘৰত নচলিব চাপৰিত গৰু কেইটা আছে লৰাই থৈ গৰু খুটি সৰু পুথি হেৰা হেৰি কৰিবাচোন মই পইচা এটা দিওঁ আধা কেজি মূল আনিব এই মাছৰ কথা কোৱা নাই হে এই গৰুৰ খুটিৰ কথা কৈছো হে অ' মাছ নহয় খুটি গৰুৰ খুটি মই আকৌ ভাবিলোঁ সৰু পুথি দিয়া তেতিয়াহ'লে গৰু খুটি লৰালে ঝুকিব লাগিব পুষ্পা ঝুকেগা नहीं साला ঐ মহাপুৰুষ যাও पुष्पाराज झुकेगा नहीं साला চাচোন দেখিছা ভাস তাৰ দেখিছা যা আমাৰে ভুল কিবা কষ্ট পাবি বুলি আলসুৱাকে ৰাখিলো যে অকৰ্মণ্য হলি চাবি লোকৰ ৰূপ ধৰি নিজৰ ৰূপটো আকৌ পাহৰি নাযাবি
অমৰকান্দৰ পিতেকক দেখিছিলি ঐ হয়তো পুষ্প যা আকৌ লগ কৰি আগে তইও বল না লগতে মই নাযাওঁ ঘৰত ছাগলী বান্ধিবলৈ আছে একো নহয় বলচোন মই নাযাওঁ দেই তই যা মই হ'ব দে সোনকালে আহিবি হা হ'ব দে ঐ কিমান আৰু বেকা হৈ থাক হেৰ আমনি লগা নাই নে শুনচোন এইবাৰ নতুন বছৰতে আমাৰ কিবা এটা কৰিবি খানা আছে আজিৰ আমাৰ ঢেঁকীশালত ৰাতিকে এপাক মাৰিবিচোন বুকুৰে পুৰণি তই কি বুজিবি অ মোৰে চেনাই ধৰ ৰাতিৰে টোপনি ভাঙি তই পলালি নুবুজিলি তই মোৰে মই যদি তই নিনিয় মোৰে ঐ কলিজা নিজে সোমাম গৈ ঘৰ ঐ কলিজা মা দেউতাক বুজাই তই থবি होती है फीलिंग्स जरा समझो ना सनम मेरी फीलिंग्स को होती है फीलिंग्स जरा समझो ना सनम मेरी फीलिंग्स को আলু পিয়াজ কাল দেখোন ছাগলীয়ে খোপা খোপ কৰিলে ঐ তুল মই আলু পিয়াজ তুল নুতুলা কিয় पुष्पराज झुकेगा नहीं साला মোৰ সলনি যদি বেলেগ এজনীক আনিবলৈ যাওঁ নহয় গোটেই জীৱন তই সেয়াই কৈ থাকিবি বুজিছ জুকেগা নেহি চালা ৰাসৰ খানা আছে গলে যাবি নগলে নাই কিবা এটা পৰিলে Thank you. Sorry. Thank you. पुष्पा को नेशनल खिलाड़ी समझे क्या इंटरनेशनल है झुकेगा नहीं साला তেৰিকা ৰাতিৰ যোগাৰটোৱে পৰি গৈছিল আৰে এইটোৰ কাৰণে পুষ্পা কি পুষ্পাৰ বাপেক পুষ্পাৰ ককাক পুষ্পাৰ 14 গোষ্ঠীয়ে তলমুৰ কৰি থাকিব কি হ'ল 14 গোষ্ঠীয়ে তলমুৰ কৰি থাকিব কি হ'ল কৰ্তাৰ ওচৰত মূৰটো দৰাবলৈ টান পালে হা
মোৰ চৈধ্য গোষ্ঠীয়ে মুখত নিদিয়ে এই সোপাৰ ওচৰত মূৰ দোৱাবলৈ ভাল পালে নহয় দেউতা এইটো পাউডাৰ টেমাহে মূৰ্খ পাইছ মোক মূৰ্খ পাইছ এই সোপা খাই নিজে বেমাৰীৰ ভিক্ষাৰী হৈ দেশ ধনী কৰিব নালাগে কিবা নকল কৰিলে এই ভালবোৰ নকল কৰিবি বেয়াবোৰ নহয় সময়ৰ লগে লগে সলনি হয় সংস্কৃতিৰ ৰং ৰূপ কিন্তু নিজা সংস্কৃতিৰ শিপা নিচিনাকৈ সংশোধন জানো সম্ভৱ নিজা সংস্কৃতিৰ মৰ্যাদা ৰক্ষা কৰাটো আপোনাৰ মোৰ সকলোৰে দায়িত্ব নহয়নে নিচাই মিছা কৰে সকলো সন্মানত লগা দাগ কোনো প্ৰকাৰেই মচিব পৰা নাযায় অনুকৰণ সেয়াহে কৰক যিয়ে নিজক হানি নকৰে আমি আমাক সুৰক্ষা দিব নালাগিব জানো